গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ গণিত বিষয়ৰ পাঠদান কৰিবলৈ ওলাইছোঁ। মই যি কওঁ তোমালোকে ভালদৰে শুনিবা আৰু বুজিবৰ কাৰণে চেষ্টা কৰিবা। অৰ্থাৎ আজি আমাৰ অনুশীলনী 1 ডিৰ 6 নং কুৱেশ্যন হৈ গৈছে। তেনেহ'লে আজি 7 নং কুৱেশ্যন হ'ব। তোমালোকে বৰ্ডত লক্ষ্য কৰা, মই কেনেদৰে অংক কৰা তোমালোকে বৰ্ডত লক্ষ্য কৰিবা আৰু কেনেকৈ হয় সেইটো ভালদৰে লক্ষ্য কৰিবা। কুৱেশ্যন 7 দিয়া আছে, এটা তলা চিলাওঁতে 2 মিটাৰ 50 চেণ্টিমিটাৰ কাপোৰ লাগে। এটা কাপোৰ চিলাবৰ কাৰণে 2 মিটাৰ আৰু লগতে 50 চেণ্টিমিটাৰ কাপোৰ দি দিছে আৰু 55 মিটাৰ কাপোৰেৰে কিমানটা তলা চিলাব পৰা যাব। তেনেহ'লে আমাক যেহেতু প্ৰথম যি কুৱেশ্যনত যি দিয়া আছে তাকেই লিখিব লাগিব। অৰ্থাৎ ইয়াত মিটাৰ আৰু চেণ্টিমিটাৰ দিয়া আছে, তেনেহ'লে মিটাৰ আৰু চেণ্টিমিটাৰক আমি এটা কৰি ল'ব লাগিব। মিটাৰ বনাই ল'ম। তেনেহ'লে ইয়াত লিখা আছে 2 মিটাৰ লগতে 50 চেণ্টিমিটাৰ আছে। তেনেহ'লে ইয়াক আমি চেণ্টিমিটাৰ লিখি পেলাই ইকুৱেল দি লিখিব পাৰোঁ। অৰ্থাৎ 2 মিটাৰ আৰু লগতে 50 চেণ্টিমিটাৰ আছিল, ইয়াক ইকুৱেল দি লিখিব পাৰোঁ 2.50 মিটাৰ। ই মিটাৰ হৈ গ'ল। এটা 2.50 মিটাৰ হৈ গ'ল। কিন্তু এটা চোলা বনাবৰ কাৰণে বা চিলাবৰ কাৰণে আমাক কাপোৰ লাগে 2 মিটাৰ 50 চেণ্টিমিটাৰ। তেনেহ'লে এতেকে আমি লিখিব পাৰোঁ যে 2.50 মিটাৰ কাপোৰেৰে চোলা চিলাব পাৰি। ইকুৱেল দি লিখিব পাৰোঁ, যেহেতু এটা দি দিছে তেনেহ'লে একটা লিখা হয়। লিখাৰ পিছত 2.50 মিটাৰ কাপোৰে চোলা চিলাব পাৰি এটা। তেনেহ'লে 1 মিটাৰ কাপোৰেৰে চোলা চিলাব পাৰি। ইকুৱেল দি লিখিব পাৰোঁ 1/2.50 লিখা হয়। তাৰপিছত আমাক মুঠ কাপোৰ দিয়া আছে 55 মিটাৰ। তেনেহ'লে এতেকে লিখিব পাৰোঁ 55 মিটাৰ কাপোৰেৰে তোমালোকে তলত এনেকুৱাকৈ দুটা কমা দি যাবা, অৰ্থাৎ এই শব্দটোক বুজাব। কাপোৰেৰে চিলাব পাৰি। ইকুৱেল দি এনেকুৱাকৈ লিখিবা। অৰ্থাৎ আমাৰ ভাগ হিচাপে দিয়া আছে 2.50 আৰু ওপৰত কিমান আছে 1 আছে। তেনেহ'লে 1 লিখিব। অৰ্থাৎ একক কি কৰিব কৈছে 2.50ৰে ভাগ কৰিব কৈছে। ইয়াত আমি কি লিখিব পাৰোঁ টা লিখা হয়। আৰু ঠাই কম হোৱাৰ কাৰণে আমি ইয়াক ওপৰত লিখিব লাগিব। অৰ্থাৎ 55 মিটাৰ কাপোৰেৰে, তেনেহ'লে আমাক একৰ লগত 55 পূৰণ কৰি দিব লাগিব। তাৰপিছতহে আমি ওপৰত লিখিম। অৰ্থাৎ 1 পূৰণ 55 লিখা হৈ গ'ল। লিখাৰ পিছত যেহেতু আমাৰ অংকত দশমিক আছে, অৰ্থাৎ 1 পূৰণ 55 ভাগ 2.50, তেনেহ'লে প্ৰথমে আমি দশমিকক উঠাই দি তাৰপিছতহে আমি কি কৰিব পাৰোঁ ভাগ কৰিব পাৰোঁ। কিন্তু দশমিক উঠাই দিয়াৰ এটা নিয়ম আছে যে দশমিকৰ পিছত যিকেইটা দশমিকৰ সোঁফালে যিকেইটা অংক থাকিব সেইকেইটা, অৰ্থাৎ দুটা অংক যদি থাকে আমি ওপৰত দুটা শূন্য ব্যৱহাৰ কৰিব লাগিব। দশমিকৰ পিছত যদি এটা অংক থাকে তেনেহ'লে আমি পূৰণ হিচাপে যি দিয়া আছে অৰ্থাৎ ওপৰত এটা শূন্য লগাই দিব লাগিব। যদি 3টা থাকে, দশমিকৰ পিছত 3টা অংক থাকে, তেনেহ'লে আমি ওপৰত 3টা শূন্য দিব পাৰোঁ। অৰ্থাৎ তেনেহ'লে ঠাই কম হোৱাৰ কাৰণে আমি ওপৰত আকৌ লিখিম
ইয়াত কিমান লিখা আছে 1 পূৰণ 55 তেনেহ'লে আমি ইয়াত লিখিব পাৰোঁ 1 পূৰণ 55 লিখা হয় কিন্তু আমাক এনেকুৱা এটা পয়েন্ট দি দিছে 2.50 অর্থাৎ এই দশমিকক উঠাই দিব লাগে তেনেহ'লে আমি যেতিয়া দশমিকক উঠাই দিম দশমিকৰ পিছত হফালে কেইটা অংক আছে একক দশক অর্থাৎ দুটা অংক আছে একক দশক তেনেহ'লে দুটা অংক থকাৰ কাৰণে ওপৰত আমি দুটা শূন্য ব্যৱহাৰ কৰিম আৰু ইয়াৰ পৰা দশমিকক উঠাই দিম দশমিকক উঠাই দিয়াৰ লগে লগে 250 হৈ গ'ল আমি জানো যে বাক হিচাপে থাকিলে যদি ওপৰতো শূন্য আছে আৰু তলত যদি শূন্য আছে তেনেহ'লে একেবাৰে সফালে আৰু ওপৰৰ সংখ্যাৰ তলত সফালে থাকিব লাগিব শূন্য আৰু ভাগ হিচাপে দিয়া সংখ্যাটোৰ সফালে থাকিব লাগিব যদি সেম আছে তেনেহ'লে শূন্য শূন্য আছে শূন্যক আমি এনেদৰে কাটি দিব পাৰোঁ শূন্যক কাটি দিয়াৰ পিছত এইবাৰ ইয়াত থাকিল কিমান 25 আৰু ওপৰত কিমান থাকিল 1 পূৰণ 550 তেনেহ'লে ইয়াক আমি এনেদৰে প্ৰকাশ কৰি দিব লাগিব অৰ্থাৎ একৰ লগত যি অংক পূৰণ কৰা হয় সেই অংকটো নিজেই হয় আৰু একৰ লগত যদি এটা সংখ্যা পূৰণ কৰা হয় সেই সংখ্যাটো নিজেই হয় তেনেহ'লে আমি এইবাৰ এনেদৰে লিখিব পাৰোঁ ওপৰত একৰ লগত 550 পূৰণ কৰিলে কিমান হ'ব 550 লিখা 550 লিখাৰ পিছত আমাৰ তলত কিমান আছিল 25 তেনেহ'লে 25 লিখা 25 লিখাৰ পিছত ঠাই কম হোৱাৰ কাৰণে আমি ইয়াত কিন্তু টা লিখা আছিল টা লিখিব লাগিব টা লিখাৰ পিছত যেহেতু আমাক ভাগ কৰিব দিছে তেনেহ'লে আমি ভাগ কৰিব লাগিব অৰ্থাৎ ইয়াত ঠাই থকাৰ কাৰণে আমি ইয়াত ৰাফ হিচাপে ভাগ কৰি ল'ম এইবাৰ 25 550 ভাগ কৰিব দিছে 550 ভাগ কৰিব দিছে তেনেহ'লে 25ৰ ঘৰৰ নেউতা কৰিব লাগিব তোমালোকে নিশ্চয় 25ৰ ঘৰৰ নেউতা জানা 25 গুণ 25 25 2 গুণ 50 তেনেহ'লে ওপৰত আমি ভাগফল হিচাপে 2 লিখিম আৰু পূৰণ কৰাৰ পিছত কিমান বাহিৰ হ'ল 50 তেনেহ'লে আমি 55 সেম তলত লিখি বিয়োগ কৰি দিম অৰ্থাৎ 5ৰ পৰা 0 বাদ দিলে 5 5ৰ পৰা 5 বাদ দিলে 0 অৰ্থাৎ বাওঁফালে 0 লিখিব নালাগে এইবাৰ আমাৰ বাকি হিচাপে কিমান থাকিল 5 থাকিল অৰ্থাৎ 5ক কি কৰিব কৈছে 25ৰে ভাগ কৰিব কৈছে তেনেহ'লে 5 অংকটো সৰু হোৱাৰ কাৰণে আমি ভাগ কৰিব নোৱাৰি কিন্তু আমাৰ ওপৰত এটা শূন্য আছে সেই শূন্যক আমি কাটি তলত লৈ অহাৰ পিছত কিমান হ'ল 50 হ'ল 50 হোৱাৰ পিছত আমি আকৌ 25ৰ ঘৰৰ নেউতা কৰিব লাগে 25 গুণ 25 25 2 গুণ 50 তেনেহ'লে কিমান বাৰ গ'ল দুবাৰ তেনেহ'লে 50 2 গুণ কিমান 50ৰ পৰা 50 বাদ দিলে 0 তেনেহ'লে আমাৰ ভাগ একেবাৰে সম্পূৰ্ণভাৱে মিলি গ'ল তেনেহ'লে আমি ইয়াত এনেদৰে অৰ্থাৎ ভাগ কৰাৰ পিছত কিমান হ'ল 25 2 গুণ 50 অৰ্থাৎ 55ৰ পৰা 50 বাদ দিলে কিমান থাকিব 5 আকৌ ইয়াত 5 থকাৰ কাৰণে ইয়াত এটা শূন্য আছে তেনেহ'লে 50 থাকিল 25 2 গুণ কিমান 50 তেনেহ'লে আমি একেবাৰে সম্পূৰ্ণভাৱে মিলি যোৱাৰ ফলত কিমান বাহিৰ হ'ল ভাগ কৰাৰ পিছত মিলি যোৱাৰ পিছত ভাগফল হিচাপে কিমান বাহিৰ হ'ল 22 অৰ্থাৎ 22 বাহিৰ হ'ল তেনেহ'লে ইয়াত আমি লিখিব পাৰোঁ টা তেনেহ'লে আমাক যি কৰিব দিছিল সেই কামখিনি একেবাৰে সম্পূৰ্ণভাৱে হৈ গ'ল তেনেহ'লে 55 মিটাৰ কাপোৰেৰে কেইটা চিলাব পাৰি এতেকে আমি ইয়াত লিখিব পাৰোঁ যে 55 মিটাৰ কাপোৰেৰে চলা চিলাব পাৰি ইকুৱেল দি আমি লিখি দিম কিমান বাহিৰ হ'ল ভাগফল হিচাপে 22 তেনেহ'লে আমি লিখি দিব পাৰোঁ 22টা তেনেহ'লে আমি 55 মিটাৰ কাপোৰেৰে 22টা চলা চিলাব পাৰি অৰ্থাৎ কুৱেশ্যন 7ত যি দিয়া আছিল প্ৰশ্ন নং 7ত যি দিয়া আছিল সেই কামখিনি একেবাৰে সম্পূৰ্ণৰূপে হৈ গ'ল হৈ যোৱাৰ পিছত আমাক কুৱেশ্যন 8 দিয়া আছে কুৱেশ্যন 8 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল কুৱেশ্যন 9 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল কুৱেশ্যন 10 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল তোমালোকে এই তিনিটা অংক কৰি পেলাই মোৰ হোৱাটছআপ নম্বৰত দি দিবা
আৰু যেহেতু তোমালোকৰ অনুশীলনী শেষ হৈ গ'ল, শেষ হোৱাৰ ফলত আমি যেহেতু অনুশীলনী ডি হৈ আছিল, তেনেহ'লে আমি অনুশীলনী এফ লৈ ই লৈ যাব লাগিব। অৰ্থাৎ ডিৰ পিছত অনুশীলনী ই আহি গ'ল, তেনেহ'লে অনুশীলনী ইত কি আছে সেইখিনি আমি একেবাৰে প্ৰথম লক্ষ্য কৰিব লাগিব। অৰ্থাৎ অনুশীলনী 15 ইত যি লিখা আছে চোৱা কি লিখা আছে। অনৰ ই তেনেহ'লে কুৱেশ্যন নং আমি অনুশীলনী অনৰ ই আহি পেলাই এইবাৰ আমাক কুৱেশ্যন দি দিছে। কিতাপত চোৱা তোমালোকে অনুশীলনী অনৰ ডিৰ প্ৰশ্ন নং 1 তলৰ সংখ্যাবোৰৰ দশক লৈ আসন্ন মান উলিওৱা। আমাক তলত যিবিলাক সংখ্যা দিয়া আছে সেই সংখ্যাবিলাকৰ আসন্ন মান বাহিৰ কৰিব কৈছে। অৰ্থাৎ আসন্ন মান বাহিৰ কৰিব লাগে। অৰ্থাৎ একেবাৰে অনৰ এ দিয়া আছে 1 নং 48 অৰ্থাৎ 48 দিয়া আছে। ইয়াৰ আসন্ন মান বাহিৰ কৰিব কৈছে। তেনেহ'লে আমি প্ৰথমে লিখিব পাৰোঁ 48ৰ দশক লৈ আসন্ন মান, আসন্ন দশক লৈ আসন্ন মান। তেনেহ'লে এইবাৰ আমি এনেদৰে লিখিব পাৰোঁ, এতেকে যি নিয়ম দিয়া আছে আমাক সেই নিয়মটো প্ৰয়োগ কৰিব লাগিব। অৰ্থাৎ 48ৰ এককৰ স্থানৰ অংকটো এককৰ স্থানত চোৱাচোন কিমান দিয়া আছে 8 দিয়া আছে। তেনেহ'লে আমি 8 লিখি পেলাই এটা কমা দিব লাগিব। আৰু আমাক লগতে এটা নিয়ম দিয়া আছিল যে এককৰ স্থানৰ অংকটো যদি 5তকৈ ডাঙৰ হয় তেনেহ'লে আমাৰ আসন্ন মান বাঢ়ি যাব। আৰু যদি এককৰ স্থানৰ অংকটো 5তকৈ সৰু হয় তেনেহ'লে ইয়াৰ আসন্ন মান কমি যাব। তেনেহ'লে আমি প্ৰথমেই লক্ষ্য কৰিব লাগে যে আমাৰ এককৰ স্থানৰ অংক হিচাপে ইয়াত 8হে দিয়া আছে। তেনেহ'লে ই 5তকৈ নিশ্চয় ডাঙৰ। তোমালোকে অলপ লক্ষ্য কৰা, 5তকৈ নিশ্চয় ডাঙৰ। আচলতে 8 5তকৈ ডাঙৰ হোৱাৰ কাৰণে আমি এনেদৰে লিখিব পাৰোঁ, যিটো অংক 5তকৈ ডাঙৰ লিখা হয়। কিন্তু আমি জানো যে 5তকৈ ডাঙৰ হ'লে ইয়াৰ আসন্ন মান বাঢ়ি যাব। অৰ্থাৎ 48 আছিল, প্ৰায় 50 ক'ব পাৰি। অৰ্থাৎ ইয়াৰ আসন্ন মান যেতিয়া বাঢ়ি যাব তেতিয়া 48ৰ আসন্ন মান বাঢ়ি যোৱাৰ ফলত ইয়াৰ অৰ্থাৎ 48ৰ এককৰ স্থানৰ অংকটো 8 হোৱাৰ কাৰণে যিটো অংক 5তকৈ ডাঙৰ হৈ গ'ল। অৰ্থাৎ 48ৰ দশক লৈ আসন্ন মান হিচাপে আমি 50 লিখিব পাৰোঁ। এতেকে আমি এনেদৰে লিখিব পাৰোঁ যে 48ৰ আসন্ন মান ইকুৱেল দি লিখিব পাৰোঁ 50। অৰ্থাৎ ইয়াৰ আসন্ন মান বাঢ়ি গ'ল। অৰ্থাৎ এইবাৰ আকৌ এই কুৱেশ্যন নং 1ৰ লগত কেইটামান অংক দিয়া আছে। অৰ্থাৎ কুৱেশ্যন নং 1 হৈ গ'ল। কিন্তু তোমালোকৰ কাৰণে অনুশীলনী অনৰ ডিৰ 3টা অংক হোমৱৰ্ক হিচাপে দিয়া হ'ল। ইয়াৰ লগতে অনুশীলনী অনৰ ইৰ 1 নং কুৱেশ্যনৰ 1 হৈ গ'ল। তেনেহ'লে 2 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল, 3 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল, 4 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল,
5 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল, 6 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল, 7 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল। অৰ্থাৎ ইয়াত 7টা অংক দিয়া আছে, 7টাৰ পৰা এটা অংক কৰি দিয়া হয়, বাকী 6টা তোমালোকে নিজে কৰি মোৰ হোৱাটছআপ নম্বৰত পঠাই দিবা। ধন্যবাদ।